নমস্কাৰ বন্ধু বান্ধৱীসকল, এছামিজ বাস্তুশাস্ত্ৰলৈ স্বাগতম জনাইছোঁ। আজি আমি সপোনত টকা দেখিলে কি হয় তাকে আলোচনা কৰিম। যদি আপুনি সপোনত টকা পোৱা দেখে, তেতিয়া আপোনাৰ ব্যৱসায় বাণিজ্য আগবাঢ়িব বা আপোনাৰ ধন লাভ হ'ব। বন্ধুসকল, যদি আপুনি সপোনত নোট টকা দেখে, তেতিয়াহ'লে এইটো বহুত শুভ সপোন বুলি ধৰা হয়। যদি আপুনি সপোনত নোট টকা দেখে, তেতিয়া আপোনাৰ ধন বৃদ্ধি হ'ব। আৰু আপোনাৰ আৰ্থিক অৱস্থা বহুত উন্নত হ'ব। তাৰোপৰি আপোনাৰ ব্যৱসায় ক্ষেত্ৰতো বহু পৰিমাণে উন্নতি পথলৈ আগবাঢ়িব। আনহাতে বন্ধুসকল, যদি আপুনি সপোনত খুচুৰা পইচা দেখে অথবা কইনছ দেখে, তেতিয়াহ'লে এইটো এটা বহুত অশুভ সপোন। যদি আপুনি সপোনত কইনছ দেখে, তেতিয়াহ'লে বুজিব যে আপোনাৰ জীৱনত অশান্তি নামি আহিব। আপোনাৰ দৰিদ্ৰতাৰ সন্মুখীন হ'ব। আপোনাৰ ধাৰ হ'ব পাৰে বা ব্যৱসায় বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনাও আছে। সপোনত যদি আপুনি টকা দিয়া দেখে বা আপুনি বেলেগ এজনক টকা ডনেশ্যন কৰিছে, তেতিয়া আপুনি আপোনাৰ বাস্তৱ জীৱনত কাৰোবাৰ কাজিয়াত সমাপন হ'ব। আপোনাৰ কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। বন্ধুসকল, যদি আপুনি সপোনত টকা পেলাই দিয়া দেখা পোৱা, তেতিয়াহ'লে বুজিব যে আপোনাৰ কিছুমান কৰ্ম বা আপোনাৰ যিখিনি প্ৰাপ্য থাকে তাৰ পৰা আপুনি বঞ্চিত হ'ব বা আপোনাৰ ভৱিষ্যত জীৱনত যদি কিবা পাবলগীয়া আছে সেইটোৰ পৰা বঞ্চিত হ'ব। আনহাতে যদি আপুনি টকা আপোনাৰ টকাখিনি খণ্ড কৰি কৰিছে, কিবা কিবি ভাগ বতৰা কৰিছে, তেতিয়াহ'লে বুজিব যে আপোনাৰ কিবা অযথা খৰচ হ'বলগীয়া আছে। আপোনাৰ ভৱিষ্যত জীৱনত কিবা অযথা খৰচ হ'ব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।